নমস্কাৰ শিক্ষাদানৰ এই নতুন প্ৰচেষ্টাক আপোনালোকৰ ইমান সহায় সহযোগিতাৰ বাবে অশেষ ধন্যবাদ। TAMS এডুকেশ্যনৰ জৰিয়তে আমি ফেচবুক ইউটিউবৰ মাধ্যমেৰে শিক্ষাদান কৰাৰ এক প্ৰচেষ্টা গঢ়ি তুলিছোঁ। কোনোবা এজনো যদি আমাৰ দ্বাৰা উপকৃত হয় আমি ধন্য হ'ম। আপোনালোকলৈ বুলি আগবঢ়ালোঁ আমাৰ প্ৰথমটো ভিডিঅ' অসমৰ বিষয়ে জানিবলগীয়া খুবেই লাগতিয়াল 10টা প্ৰশ্ন। আমাৰ টেলিগ্ৰাম একাউণ্টত PDF-সমূহ প্ৰদান কৰা হ'ব, আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। আৰু এয়া হ'ল আমাৰ ছ'চিয়েল মিডিয়া হেণ্ডেলছ। আপোনালোকে ভাল পালে আমাৰ এই কৰ্মক ছাপোৰ্ট কৰিব খুজিলে আমাক ইউটিউব, ফেচবুক, ইনষ্টাগ্ৰাম, টেলিগ্ৰামত ফ'ল' কৰিব, ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। আপোনালোকলৈ বুলি আগবঢ়ালোঁ আমাৰ প্ৰথমটো প্ৰশ্ন, অসমৰ প্ৰাচীন নামটো কি? অপশ্যন এ কামৰূপ, অপশ্যন বি জনকপুৰ, অপশ্যন চি প্ৰাগজ্যোতিষপুৰ আৰু অপশ্যন ডি ৰত্নপীঠ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি প্ৰাগজ্যোতিষপুৰ। আমাৰ দ্বিতীয় প্ৰশ্নটো হ'ল অসমৰ মুঠ মাটিকালি হ'ল ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ, অপশ্যন বি ৭৫,৩২০ বৰ্গ কিলোমিটাৰ, অপশ্যন চি ৭৭,৪৩০ বৰ্গ কিলোমিটাৰ, অপশ্যন ডি ৭২,৪৫০ বৰ্গ কিলোমিটাৰ। আৰু শুদ্ধ অৰ্থটো হ'ল অপশ্যন এ ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ। তৃতীয় প্ৰশ্নটো হ'ল লাচিত দিৱস কোনটো দিনত পালন কৰা হয়? অপশ্যন এ ১৭ জানুৱাৰী, অপশ্যন বি ২৪ নৱেম্বৰ, অপশ্যন চি ২০ জুন আৰু অপশ্যন ডি ২ ডিচেম্বৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ২৪ নৱেম্বৰ। প্ৰতি বছৰে ২৪ নৱেম্বৰৰ দিনটো সমগ্ৰ অসমতে লাচিত বৰফুকনৰ বীৰত্ব আৰু শৰাইঘাটৰ যুদ্ধত অসমীয়া সেনাৰ বিজয়ৰ স্মৃতিত লাচিত দিৱস হিচাপে পালন কৰা হয়। ৪ নম্বৰ প্ৰশ্নটো হ'ল টুচু পূজা কোনটো জনগোষ্ঠীয়ে পালন কৰে? অপশ্যন এ বড়োসকলে, অপশ্যন বি কোচ ৰাজবংশী, অপশ্যন চি চাহ জনগোষ্ঠীসকলে আৰু ডি ৰাভাসকলে। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি চাহ জনগোষ্ঠী। টুচু পূজা হৈছে চাহ জনজাতিসকলৰ এক প্ৰধান মাংগলিক উৎসৱ। টুচু পূজা পুহ আৰু মাঘৰ সংক্ৰান্তিৰ দিনা পালন কৰা হয়। পুহ মাহত আৰম্ভ হোৱা বাবে এই পৰৱক পৌৰ পৰৱ বুলিও কোৱা হয়। চাহ জনজাতিসকলে টুচুক এগৰাকী দেৱীৰূপে পূজা কৰে। ৫ নম্বৰ প্ৰশ্নটো হৈছে জোনবিল মেলা কোনটো জনগোষ্ঠীয়ে অনুষ্ঠিত কৰে? আৰু ইয়াৰ অপশ্যনসমূহ হৈছে অপশ্যন এ মিচিং, অপশ্যন বি হাজং, অপশ্যন চি তিৱা আৰু অপশ্যন ডি আহোমসকলে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি তিৱাসকল। আৰু এই মেলাৰ বিশেষ তাৎপৰ্য হৈছে পাহাৰত বসবাস কৰা জনজাতীয় তিৱাসকলে তাত উৎপাদিত বিভিন্ন দ্ৰব্য ভৈয়ামত বাস কৰা তিৱা তথা অন্যান্য জনগোষ্ঠীয় লোকসকলে তৈয়াৰ কৰা পিঠা, সান্দহ, শুকান মাছ আদিৰ সৈতে বিনিময় কৰে। ইয়াত জাতি, বৰ্ণ, ধৰ্ম, ভাষা নিৰ্বিশেষে সকলোৱে দ্ৰব্য বিনিময় কৰে। সেয়ে এই মেলা হৈছে সম্প্ৰীতিৰ মেলা। ৬ নম্বৰ প্ৰশ্নটো হ'ল অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশনৰ সভাপতি কোন আছিল? অপশ্যন এ পদ্মনাভ গোহাঞি বৰুৱা, অপশ্যন বি চন্দ্ৰধৰ বৰুৱা, অপশ্যন চি কালিৰাম মেধি আৰু অপশ্যন ডি হেমচন্দ্ৰ গোস্বামী। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ পদ্মনাভ গোহাঞি বৰুৱা। ইয়াৰ লগতে জানিবলগীয়া দুটামান কথা হ'ল অসম সাহিত্য সভাৰ জন্ম ১৯১৭ চনত অসমীয়া ভাষা সংস্কৃতিৰ বিকাশ আৰু প্ৰসাৰৰ উদ্দেশ্যে হয়। বৰ্তমান অসম আৰু বাহিৰৰ ঠাইত ইয়াৰ হাজাৰৰো অধিক শাখা আছে। ইয়াৰ প্ৰধান কাৰ্যালয় যোৰহাটৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱনত অৱস্থিত। ১৯১৭ চনৰ ডিচেম্বৰত শিৱসাগৰ জিলাত অসম সাহিত্য সভাৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছিল আৰু ইয়াত সভাপতিত্ব কৰিছিল পদ্মনাভ গোহাঞি বৰুৱাই। ৭ নম্বৰ প্ৰশ্নটো হৈছে অসমৰ প্ৰথম গ্ৰেজুৱেট বা স্নাতক কোন? অপশ্যন এ আনন্দৰাম বৰুৱা, অপশ্যন বি লক্ষ্মীনাথ বেজবৰুৱা, অপশ্যন চি আনন্দ চন্দ্ৰ বৰুৱা, অপশ্যন ডি দেৱকান্ত বৰুৱা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ আনন্দৰাম বৰুৱা। ৮ নম্বৰ প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া ৰাজ্যপাল কোন? আৰু ইয়াৰ অপশ্যনসমূহ হৈছে এনেধৰণৰ বিমলা প্ৰসাদ চলিহা, অপশ্যন বি হিতেশ্বৰ শইকীয়া, অপশ্যন চি হেমচন্দ্ৰ গোস্বামী আৰু অপশ্যন ডি বিষ্ণুৰাম মেধি। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি বিষ্ণুৰাম মেধি। আৰু ইয়াৰ লগতে মনত ৰাখিবলগীয়া এটা কথা হ'ল যে বিষ্ণুৰাম মেধি হ'ল অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী।
9 নম্বৰ প্ৰশ্নটো হ'ল উত্তৰ পূৰ্বাঞ্চলৰ কোনখন চহৰক ভাৰতবৰ্ষৰ স্কটলেণ্ড বুলি কোৱা হয় আৰু ইয়াৰ অপশ্যনসমূহ হৈছে এনেধৰণৰ অপশ্যন এ গুৱাহাটী অপশ্যন বি শ্বিলং অপশ্যন চি আইজল আৰু ডি ইম্ফল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শ্বিলং 10 নম্বৰ প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া নাটক কোনখন অপশ্যন এ ৰুক্মিণী হৰণ অপশ্যন বি কালীয় দমন অপশ্যন চি চিহ্নযাত্ৰা আৰু অপশ্যন ডি উষা অনিৰুদ্ধ আৰু এই প্ৰশ্নটোৰ উত্তৰ আপোনালোকে কমেণ্ট কৰিব শুদ্ধ উত্তৰ দিয়াবোৰৰ মাজৰ পৰা আমি এজনৰ নাম আৰু তেওঁৰ ফটোসহ পিছৰটো ভিডিঅ'ত আপলোড কৰিম আমি আশা কৰিছোঁ এই ভিডিঅ'টোৱে আপোনাক আগন্তুক পৰীক্ষাবিলাকত সহায় কৰিব যদি আমাৰ এই ভিডিঅ'টো আপোনাৰ পছন্দ হৈছে তেনেহ'লে লাইক কৰিব আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব ফেচবুকত ফ'ল' কৰিব আৰু তলত ডেছক্ৰিপশ্যনত আমি আমাৰ টেলিগ্ৰামৰ একাউণ্টটোৰ লিংক দি দিম আপোনালোকে তাত জইন কৰিব আমি তাত PDFবোৰ আপলোড কৰি দিম PDFবোৰ ডাউনলোড কৰি ল'ব সকলোলৈ শুভেচ্ছা আৰু কৃতজ্ঞতা জনাই আমাৰ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ ধন্যবাদ